মই ধৰি পাইছোঁ কেমেৰাত কিমান ওলাইছে নাজানো এইজনে ৰাণী মানে বাকীবোৰতকৈ দেখিবলৈ অলপ বেলেগ অৰিজিনেল মৌ হে মানে এইটো যদিও জুলীয়া ই মানে লিটাৰ নহ'ব কেজি চিষ্টেম আচ্ছা আচ্ছা মজা নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু আজি মোৰ লগত আছে এয়া দাদাই অতি কম সময়ৰ ভিতৰতে আমাৰ এই চাৰিগাঁৱত বৰ্তমান গোটেই অসমতে বুলিয়ে ক'ব পাৰি তেওঁ এটা ভাল নাম কৰি উঠিছে তো দাদাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ স্বাগতম দাদা নমস্কাৰ দাদা প্ৰথমতে আপুনি আপোনাৰ সৰু এটা ইন্ট্ৰডাকশ্যন দি দিয়ক আপোনাৰ নাম ঠিকনা তেনেকৈ মোৰ নামটো শ্ৰী মৃণাল কুমাৰ দত্ত ঘৰ বাৰী চাৰিগাঁও যোৰহাট আছাম এয়াই তো দাদা বৰ্তমান আপুনি কি কাম কৰি আছে যিটো কামৰ কাৰণে আপুনি ধৰক অকণমান ফেমাছ এটা পাইছে দেই সেই কামটো কি আৰু কেনেকৈ তাক আগবঢ়াই লৈ গৈছে তাৰ বিষয়ে অকণমান আমাৰ ৰাইজক আপুনি ক'ব আচলতে ফেমাছ বুলি মই নিজে নাভাবোঁ বাৰু হেৰি কথা হয় কি মই এনেই সাধাৰণতে বি কিপিঙৰ লগত জড়িত মানে আপোনাৰ খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ আণ্ডাৰত মই আগত কৰিছিলোঁ কাম মানে চৰকাৰৰ আণ্ডাৰত যিবিলাক ধৰক ট্ৰেইনিং হয় আত্মসহায়ক গোটক দিয়া বা কোনোবা সৰু সৰু দল সংগঠনবিলাকক দিয়া তেনেকুৱা ধৰণৰ প্ৰশিক্ষণবিলাক আমি দি ফুৰোঁ আমাৰ এই অনুষ্ঠানটো প্ৰথম জন্ম হৈছিলে 1952 চনত আমাৰ এই অনুষ্ঠানৰ প্ৰয়াত কৃষ্ণ প্ৰসাদ দত্তই এই বস্তুটো প্ৰতিষ্ঠা কৰিছিলে নৰ্থ ইষ্টৰ প্ৰথম তেখেতৰ প্ৰতিষ্ঠা কালতে এইটো গোটেই অল আছাম কি ভাৰতবৰ্ষৰো কিছুমান নিৰ্দিষ্ট মানে উত্তৰ পূৰ্বাঞ্চলতে বস্তুটো প্ৰসাৰিত আছিলে তাৰপিছত ক্ৰমান্বয়ে বস্তুটো মানে আগৰ তেতিয়া ছাবচিটি আছিলে দেই এই অনুষ্ঠান হেৰিয়াৰ পৰা আপোনাৰ খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ আপোনাৰ এই মৌ বাকচৰ হেৰিবিলাক মানে চেলিঙৰ ক্ষেত্ৰত তাৰপিছতে চৰকাৰে মানে এইবিলাক বস্তুটো ফাণ্ডবিলাক উঠাই দিয়াৰ পিছতে বস্তুটো অকণমান নৰম হ'ল নৰম হোৱাৰ পিছতে তেখেত ঢুকোৱাৰ পিছত বেলেগ এজনে এই অনুষ্ঠানটোত মানে চলাইছিলে তেখেতেও মানে সফল হ'ব নোৱাৰে তাৰপিছত আমাক দায়িত্ব দিলে মই 1919 নহয় দেই মই পাহৰিছোঁ 2006 চনৰ পৰা মই অনুষ্ঠানটো সম্পূৰ্ণ সক্ৰিয়ভাৱে মই দায়িত্ব ল'লোঁ মই প্ৰথম এই অনুষ্ঠানটোৰ দায়িত্ব লোৱাৰ আগতো মই এনেই ঠাই কিছুমান নিৰ্দিষ্ট নিজৰ কিছুমান কাম কৰি আছিলোঁ প্ৰথম মই 1990 চনতে মই মাজুলীৰ আপোনাৰ হেৰিয়াৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত এটা চইলৰ বিভাগ এটা আছিলে মানে চইলৰ বিভাগ এটা আছিলে তাত আপোনাৰ লখিমীঘাটত এটা মই প্ৰশিক্ষণ দিছিলোঁ তাৰপিছত প্ৰথম সেইটো টাৰ্ণিং পইণ্ট আৰু তাৰপিছৰ পৰা এতিয়া ৰাইজৰ আশীৰ্বাদত ভগৱানৰ আশীৰ্বাদত আৰু য'ত ত'ত প্ৰশিক্ষণ দি ফুৰিছোঁ এতিয়া তো তেনেকৈ মানে আপোনাৰ এই মৌৰ লগত জড়িত কামখিনি তেনেকৈ মানে আপোনাৰ আৰম্ভ হৈছিলে তো এতিয়া আৰু ক'ত কেনেকৈ কৰিছে এতিয়া আপোনাৰ এই লকডাউন হোৱাৰ পৰা অলপ খেলি মেলি হৈছে বাৰু নোহোৱা নহয় তাৰমানে মই এতিয়া যেতিয়া এই অনুষ্ঠানটোৰ ছেক্ৰেটাৰী দায়িত্বটো ল'লোঁ আমাৰ সভাপতি হৈ আছে আপোনাৰ লেহেতীয়াৰে এজন তেখেতৰ নাম ভদেশ্বৰ বৰা তেখেত সভাপতি মই সম্পাদক এতিয়া ব্লকৰ আণ্ডাৰত বা হেৰিয়াৰ DRDৰ আণ্ডাৰত প্ৰশিক্ষণবিলাক হ'লে আমি যাওঁ তাৰপিছত এই গোলাঘাটতো মই প্ৰায় 6-7মান প্ৰগ্ৰেম কৰিছোঁ আপোনাক মই দেখাম বাৰু এইখিনি ডকুমেণ্টছ আছেই তাৰপিছতে আপোনাৰ আমাৰ উদ্দেশ্য অন্য একো নাই যে আমাৰ লেখীয়াকৈ আৰু 10জন আগবাঢ়ি আহক যুৱক ওলাই আহক আজিকালি চাকৰি বাকৰিৰ ক্ষেত্ৰতো বহুত কঠিন পাইছে দেখিছে নিবনুৱা সমস্যা দিনে দিনে বাঢ়ি গৈছে আমাৰ উদ্দেশ্য এইটো যে আৰু আমাৰ লেখীয়াকৈ আৰু 10-20জন গাঁৱে গাঁৱে ওলাওক বস্তুটো এতিয়া প্ৰায় লুপ্তপ্ৰায় বস্তুটো যাতে আকৌ জাগৃত হৈ উঠে সেইটোৱে আৰু আমাৰ উদ্দেশ্য আচ্ছা ঠিক আছে আপোনালোকে যিটো প্ৰশিক্ষণ মানে দিয়ে সেই প্ৰশিক্ষণটোত কেনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিয়ে যে আজি আপুনি যিটো কাম কৰি আছে ধৰক সেইটো নৰ্মেলি আজি মই যদি কৰিবলৈ বিচাৰোঁ আপোনালোকে প্ৰশিক্ষণটো তেনেকৈ দিব যে আমি বেলেগে কেনেকৈ মানে এইটো কৰিব তো কেনেকৈ ধৰণে মানে প্ৰশিক্ষণটো দিয়ে অকণমান থুলমূলকৈ ক'ব নেকি আচলতে প্ৰশিক্ষণ বুলি ক'বলৈ হ'লে প্ৰথম এই বস্তুটো অনুষ্ঠানটো প্ৰথম আৰম্ভ কৰিবৰ কাৰণে অকণ প্ৰথম এটা পৰিৱেশ লাগে আচলতে সেই অঞ্চলটোত নিৰ্দিষ্ট কিছুমান গছ গছনি লাগে এই সাধাৰণতে এই বস্তুটো সম্পূৰ্ণ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ প্ৰকৃতিৰ ইয়াত মানে নেচাৰেল বস্তু লাগিব আৰ্টিফিচিয়েল নহয় তাৰমানে এতিয়া গছ গছনি ফুল ফল লাগিব তাৰপিছত সেনেকুৱাতে তাৰপিছত আপুনি ধৰক এবাৰ মৌ আনিলে মৌ বা অনাৰ পিছত ফুলে ফুলে ধৰক মৌ সংগ্ৰহ কৰি পেলাই মৌ ষ্টক কৰিলে তাৰপিছত আপুনি তেনেকৈ আৰু ক্ৰমান্বয়ে আগবাঢ়ি গৈ থাকিব পাৰে এতিয়া যেনিবা ধৰক মই কথাটো কৈছোঁ ক'ৰবাত যেনিবা মৌ আছে বনৰীয়া মৌ তো সেই বনৰীয়া মৌখিনিক আপোনালোকে তাৰ পৰা অনা ব্যৱস্থা কিবা কৰিছে নেকি যে
আপোনালোকে আনে ন আচ্ছা কেনেকৈ অনা হয় অকণমান থুলমূলকৈ ক'ব নেকি অনা মানে ইয়াত কিছুমান নিয়ম আছে আচলতে কি প্ৰশিক্ষণটা আপোনাৰ বৈজ্ঞানিকভাৱে এটা প্ৰশিক্ষণ লৈ আপুনি বস্তুটো কাম কৰিলে আপোনাৰ সুচল হয় মৌ বাহো কোনো হানি বিঘিনি নহয় কথা হ'ল কি আপোনাৰ প্ৰথম আপোনাৰ অভিজ্ঞতাটো লাগিব তাৰপিছতে আপোনাৰ ধৈৰ্য লাগিব সেইখিনি শিকি ল'লে আপুনি সাধাৰণ যিকোনো এজন মানুহে কৰিব প্ৰথম খালি সাহস আৰু ধৈৰ্য এই দুটা বস্তু হ'ল সাহস আৰু ধৈৰ্য দাদাই বহুত ডাঙৰ কথা এটা কৈছে সাহস আৰু ধৈৰ্য যিটো প্ৰতিটো কামতেই লাগিব আৰু এওঁলোকে যিটো কাম কৰে সেইটো কামৰ কাৰণেতো বহুতেই সাহস লাগিব এতিয়া মৌ বুলি ক'লে ময়ে ভয় কৰোঁ আচলতে মৌ বাহৰ ওচৰলৈ মই আজিলৈকে গৈ পোৱা নাই আজি প্ৰথম আপোনালোকৰ ঘৰত চাম চাগে এনে দেখিছোঁ আগতে কিন্তু মই ওচৰলৈ গৈ পোৱা নাই কাৰণ ভয় লাগে বোলে মই পিন্ধিলে বৰ বেলেগ দিশ এটা হয় মৌ পিন্ধনটোৰ পৰাও বহুত উপকাৰ হয় আমি সাধাৰণতে সকলোৱে জানো যে মৌ আপোনাৰ যেনেকৈ মৌ জোলত আপোনাৰ প্ৰায় পৃথিৱীত অন্যান্য কোনো দ্ৰব্যতে নাই মৌ জোলত আপোনাৰ গ্লুক'জ লেক্টোজ অলক্লোজ ডাইচেকেট ট্ৰাইচেকেট ভিটামিন এ বি চি ডি ই লৈকে গোটেইখিনি দ্ৰব্য ঘনীভূত হৈ থাকে ঠিক তেনেকৈ মৌ বিন্ধটোৰ পৰা আপোনাৰ কিছুমান ধৰক আপোনাৰ কি বুলি কয় যে আপোনাৰ গাঁঠি বিষবিলাক বা আপোনাৰ মূৰ ঘূৰণি বা আপোনাৰ কাৰোবাৰ ধৰক এইবোৰ স্কিনৰ কিছুমান প্ৰব্লেম এইখিনিত নিৰ্মূল হয় মৌৰ বিন্ধনটোৰ পৰা মৌৰ বিন্ধন ঠিক আছে দাদা এটা ডাঙৰ কথা কৈছে যে মৌৰ বিন্ধনটোৰ পৰাও কিছুমান আপুনি ভাল গুণ মানে পাব মেডিচিন পাব আৰু যিটো আপোনালোকে মৌ বনাই আছে আপুনি এতিয়া ক'লে যে মৌত বহুতো বিভিন্ন ধৰণৰ আপোনাৰ ভিটামিন আছে নহয় জানো তো সেইখিনি এতিয়া আপোনালোকৰ তাৰ পৰা কিবা ওলাইছে নেকি যে আপোনালোকৰ সংস্থাই তেনেকুৱা মৌ কিবা কিবি মানে মাৰ্কেটত ওলোৱা মেলা ব্যৱস্থা কিবা কৰিছে নেকি আচলতে কি হয় এই বস্তুটো মই এতিয়ালৈকে মানে ব্যৱসায় ভিত্তিত যদিও কৰি আছোঁ তাৰমানে আমি ধৰক মৌ জোলত একচুৱেলি এটা কথা মই আপোনাক প্ৰথমতে বুজাই দিছোঁ যে বজাৰৰ মৌ জোলটো আমাৰ ঘৰুৱা মৌ জোলটোৰ আকাশ পাতাল প্ৰভেদ তাৰমানে আমাৰ মৌটো আপুনি ধৰক বটলটোত ফুলকৈ ভৰাই লৈ চিল কৰি যদি আপুনি থৈ দিয়ে সি বটলটো এইটো গৰমত খুব বেছি 4-5 ঘণ্টাৰ ভিতৰত সি ব্লাষ্ট হৈ গৈছে আমাৰ যিটো ৰিয়েল মৌ কিন্তু বজাৰৰ মৌটো আপুনি আনি থওক আপুনি দোকানততো 6 বছৰ বটল চিল হৈ থাকে আমাৰটোতো আপুনি চিল কৰি ৰাখিব নোৱাৰে আৰু সেইটো কাৰণে আমি কি হয় আমি বটল চিল কৰি বা আমি লেবেল লগাই আমি মৌ বিক্ৰী নকৰোঁ খোলা হিচাপত আপুনি ধৰক আজি 1 কেজি এটা লাগে আমি ইয়াৰো কিছুমান খোৱাৰ তৰিকা আছে ধৰক আপোনাক সেইখিনি মই ক'বা নাই পিছত কেতিয়াবা বুজাই দিম এতিয়া বস্তুটো বহুত দীঘলো হৈ যায় কথা হয় কি আপোনাৰ একচুৱেলি সাধাৰণভাৱে তথাপিতো মই কৈছোঁ মৌজোল আমি কি কৰোঁ চিচাৰ বৈয়ামত সদায় চিচাৰ বৈয়ামত থ'ব লাগে চিচাৰ বৈয়ামত থৈ তলত পানী পাত্ৰ এটাত বস্তুত থৈ দিব লাগে যাতে ই অকণ চেঁচা ভাৱটা মৌজোল ফ্ৰিজতো থ'ব নালাগে ফ্ৰিজত থ'লে মৌ গুণাগুণ নাইকিয়া হৈ যায় আৰু এটা কথা হয় কি আমি এতিয়া ধৰক আপোনাক মৌ দিবলৈ হ'লে আমি বটলটো আমি চিল কৰিব নোৱাৰোঁ সাধাৰণভাৱে কাপটো লগাই পেলাই আপোনাক আমি কৈ পঠিয়াম যে আপুনি কাপটো অকণমান ঢিলাকৈ ৰাখিব যাতে মৌজোলৰ যিটো গেছ হয় সেই গেছটো যাতে ওলাই যাব পাৰে মিহি মিহিকৈ আচ্ছা ঠিক আছে তো আমি এটা মৌৰ বিষয়ে গম পালোঁ এতিয়া মৌ যদি পোহে চাপ'জ মই যেনিবাকৈ মৌ পুহিব বিচাৰিছোঁ তো কেনেকৈ মানে মৌ পুহিব লাগিব তাৰ বিষয়ে অকণমান ক'ব নেকি কাৰণ কেলৈ মইতো মৌৰ বিষয়ে ইমান নাজানো বা আমাৰ যদি ভিউৱাৰ্ছ কিছুমানেও বহুতো হয়তো নাজানিব পাৰে তো তেওঁলোকে যদি মৌ মানে পুহিবলৈ বিচাৰে কেনেকৈ কি কৰিব লাগিব অকণমান থুলমূলকৈ মৌটো আচলতে হেৰি কৰিব আপুনি ধৰক কাৰোবাৰ ঘৰৰ পৰা যদি আপুনি নিয়ে মৌ এবাৰ ধৰক আপোনাৰ সৰু এটা প্ৰথম কেপচাৰিং বক্সত লৈ যাব লাগে তাৰপিছত ক্ৰমান্বয়ে এটা ডাঙৰ বক্সত মৌ বাঁহ ভৰাব লাগে ভৰাই পেলাই কি হ'ব তাহাঁতে প্ৰায় এবাৰ সবল মৌ যদি ছিজনত মৌ নিয়া হয় তেতিয়াহ'লে আপোনাৰ 45 দিনৰ পৰা 50 দিনত সবল হৈ যায় কলনীৰ পৰা তাৰমানে সি ডেভেলপ হৈ এটা পূৰ্ণাংগ ৰূপলৈ পায়গৈ তাৰপিছত আপুনি কি হয় আপোনাৰ সাধাৰণতে মৌৰ ছিজনটো হ'ল প্ৰথম আমাৰ ইয়াত ডিচেম্বৰত আৰম্ভ হয় প্ৰডাকশ্যন তাৰপিছত জানুৱাৰী মানে বিহুৰ আগলৈকে মানে প্ৰথম পষেকলৈকে তাৰপিছত ফেব্ৰুৱাৰী মাহটো আমি নাপাওঁ মাৰ্চৰ 2nd পষেকৰ পৰা আপ টু জুনৰ 1st পষেকলৈকে মানে জুনৰ 15 তাৰিখলৈকে আমাৰ ইয়াত ফুল ছিজন সেই সময়টোত আৰু এটা কথা আছে কি মাৰ্চৰ লাষ্টৰ পৰা ধৰক এপ্ৰিল মে জুন এই 3টা মাহত আমি 5 দিনৰ গেপত আমি প্ৰডাকশ্যন পাওঁ আজি যদি ধৰক আজি আপোনাৰ ধৰক যেনিবা বুধবাৰে ৰাতিপুৱা প্ৰডাকশ্যন ল'লোঁ আকৌ শনিবাৰে আমি ৰাতিপুৱা আকৌ প্ৰডাকশ্যন ল'ব পাৰোঁ আজি যদি আমি 2 কেজি ৰস পাওঁ আকৌ শনিবাৰেও সেই তেনেকৈ 2 কেজিয়ে ৰস পাওঁ কিন্তু সবাটোতকৈ তাৰমানে এপ্ৰিল মে জুনৰ প্ৰথম পষেকলৈকে এইকেইটা দিনে সবাটোতকৈ মানে প্ৰিয় মাহ আৰু মোৰ কাৰণে এতিয়া দাদা মৌ যদি বনৰীয়া মৌ আছে আপোনাক যদি এতিয়া মানে কোনোবাই যদি ধৰি লওক কয় যে আমুকত এনেকৈ মৌ আছে আপোনালোক যাব চাগৈ আমি এনেকৈ তেনেকৈ আমি ঘূৰি ফুৰোঁ তো আপোনাৰ কণ্টেক্ট ডিটেইলছ চাগে মই দিব পাৰিম 10 চুমত ঠিক আছে তেন্তে আপোনালোকে দাদাৰ লগতো কণ্টেক্ট কৰিব পাৰিব যদি বনৰীয়া মৌ নহয় জানো বনৰীয়া মৌ যদি আপোনালোকৰ আশে পাশে দেখে
তো আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব পাৰে দাদা যাব গৈ তেওঁলোকক প্ৰিজাৰ্ভ কৰিব নহয় জানো আনিব আনি পেলাই তেওঁলোকে ভাল কামত ব্যৱহাৰ কৰিব পাৰিব আৰু আপোনালোকৰ যিখিনি মৌ সেইখিনি বহুত ভাল এটা মৌ বুলি মই গম পাইছোঁ কাৰণ যিটো মাৰ্কেটতকৈ একদম সম্পূৰ্ণ বেলেগ আৰু সেইটো খালে হয়তো মানে বহুতো ভাল গুণ আমি পাম ঠিক আছে তো সেই মৌটো আমাৰ মাৰ্কেটত বৰ্তমান এভেইলেবল হোৱা নাই আপোনালোকৰ বেলেগ কিবা সুবিধা আছে নেকি যে সেই মৌখিনি কাৰোবাক দিব পৰাকৈ আচলতে কি হয় তেনেকৈ বস্তুটো এভেইলেবলকৈ উলিয়াই দিবলৈ ইয়াত প্ৰডাক্ট মানে আপোনাৰ মোৰ ফাৰ্মাৰবিলাক কম প্ৰথম কথা ফাৰ্মাৰ এতিয়া মোৰ চাহিদাটো চাই ফাৰ্মাৰ কম আছে ন ঠিক আছে তেনেহ'লে মই নিজৰ ফালৰ পৰা কৈছোঁ যিহেতুকে এতিয়া ধৰক এটা চাকৰি পাবলৈতো বহুতেই টান হৈছে আজিকালি যুগত তো নিজকে এষ্টাব্লিছমেণ্ট ল'বলৈ সেইবোৰ কাম কৰাটো ভাল হ'ব মোৰ মতে আৰু দাদাহঁত আছে সম্পূৰ্ণ ছাপোৰ্ট কৰিবলৈ আৰু দাদাই নিজেই সেই কামটো কৰিয়ে এতিয়া এষ্টাব্লিছমেণ্ট লৈছে বুলি ক'ব 10 নম্বৰ হয় তো দাদাই সেইটো কাম কৰিয়ে বৰ্তমান একদম সম্পূৰ্ণ এষ্টাব্লিছমেণ্ট চলি আছে তেওঁ এতিয়া দাদাক মই সুধিছোঁ আপোনাৰ পৰিয়ালতে কোন কোন আছে আমাৰ ৱাইফ আছে আৰু ছোৱালী এজনী ঠিক আছে তো দাদাই এটা পৰিয়াল ধুনীয়াকৈ মেইনটেইন কৰি আছে এই কামটো থৈ দিয়ে তো মানে এইটো এটা ভাল ফিউচাৰ এটা আছে আৰু যিহেতুকে আমি সদায় অৰ্গেনিক কাম কৰিব লাগে আমি কৃত্ৰিম কামবোৰ নকৰি অৰ্গেনিক কাম কৰিব লাগে মই ভাবোঁ এইটো এটা বহুত ভাল এটা স্ক'প তাৰমানে কি হয় আপোনাক মই মাজতে কৈছোঁ এবাহ মৌ যদি আপুনি ভালকৈ পোহে মিনিমাম 12,000 পৰা 15,000 টকা এটা বাঁহৰ পৰা প্ৰডাকশ্যন আমি ইনকম কৰিব পাৰোঁ ইনকম মানে সেইটো মানে আপোনাৰ প্ৰফিট হিচাপে নে নাই ইনকম হিচাপে আমি ল'ব পাৰোঁ তাৰমানে প্ৰফিট ল'ব পাৰোঁ কাৰণ এই বস্তুটো আপুনি এবাৰ খৰচ কৰিলে প্ৰথম আপুনি এতিয়া এটা বাঁহৰ দাম 1700 টকা মৌ এবাহ আপুনি জেনেৰেলি এবাহ মৌ 1000 টকাত পালে তাৰপিছত এখন তাত মাজত কুইন এক্সক্লুডাৰ চিট দিব লাগে মানে জালি চিট বুলি কোৱা হয় সেইখন দিয়াৰ পিছত এবাৰেই খৰচ কমচে কম 20 বছৰলৈ বা 25 বছৰলৈ আপুনি সেইটো খৰচ কৰিব নালাগে তাৰপিছত আপুনি প্ৰডাকশ্যন ল'ব লাগে আচ্ছা তেন্তে দাদা এতিয়া এটা মৌ মানে আমি যদি ব্যৱসায় কৰিবলৈ যাওঁ মিনিমাম আমাক ইনভেষ্টমেণ্ট কিমানমান লাগিব 3000 খুব বেছি 3000 এটা বাঁহত খুব বেছি 3000 টকা 3000 টকাত মানে মৌ বাঁহ একদম সম্পূৰ্ণ হৈ যাব আচ্ছা আৰু আপোনালোকৰ ছাপোৰ্ট থাকিবই 10 থাকিব ঠিক আছে 3000 টকাত মৌ হৈ যাব তাৰপাছত আপোনাৰ প্ৰফিট কেতিয়ামানৰ পৰা অহা ষ্টাৰ্ট কৰিব 3 মাহ 4 মাহ শুনক আপোনাক মই আগতে কৈছোঁ নৱেম্বৰ ডিচেম্বৰত যদি আপুনি এটা প্ৰডাকশ্যন যদি আপুনি নিয়ে 45-50 দিনৰ পৰা আপুনি প্ৰডাকশ্যন পাই যাব 45 দিনমানৰ পৰা প্ৰডাকশ্যন পাই যাব আৰু এটা মৌ বাঁহ যেনিবাকৈ আমি বনালোঁ সৰু এটা ধৰক সেই বাঁহটোৰ পৰা আপোনাৰ কিমানমান প্ৰথম ইনকম কিমানমান হ'ব পাৰে প্ৰথম বছৰত মই আপোনাক কৈছোঁ মিনিমাম 10,000 পৰা 12,000 টকা আপুনি প্ৰথম আচলতে কি ছিজন বুলি ক'লে আমি মই আগতে কৈছোঁ ডিচেম্বৰ জানুৱাৰী প্ৰথম পঢ়ে তাৰপিছত ফেব্ৰুৱাৰী মাৰ্চটো আমি নাপাওঁ খুব খৰাং হয় সেইটো সময়ত মাৰ্চৰ 15 তাৰিখমানৰ পৰা আকৌ আপুনি জুনৰ 15 তাৰিখলৈকে সেই সময়ত আপুনি মোক আপোনাক কৈছোঁ আগতে কৈছোঁ যে আজি 4 দিনৰ গেপতো আমি প্ৰডাকশ্যন পাওঁ কাৰণ এই বস্তুটো সম্পূৰ্ণ প্ৰকৃতিৰ বস্তু পৰিৱেশটো লাগিব খালি সেই সময়ত বৰষুণটো খুব কম হ'ব লাগে পৰিৱেশটো যদি হয় লগত মৌ যদি থাকে মানে ধুনীয়া এটা ইনকম চ'ৰ্চ ভাল ইনকম চ'ৰ্চ তেনেকৈ এটা বাঁহৰ পৰাই যদি সিমানটো হয় তেনেহ'লে কেইবাটাও বাঁহ যদি কৰা হয় তেনেহ'লে এটা বাঁহৰ পৰা আপুনি এটা ছিজন আকৌ 3টা বাঁহ বনাব পাৰেতো বংশবৃদ্ধিটো তেনেকৈ হ'ব সেই বাঁহটোৰ পৰা মানে বংশবৃদ্ধি হ'ব সেইটো পৰা আকৌ আমি বেলেগলৈও লৈ যাব পাৰিম নহয় জানো সেইটো বহুত ভাল স্ক'প মই আজি জানিছোঁ এইটো কথা ভাল লাগিছে বহুত বেছি ভাল লাগিছে ঠিক আছে এতিয়া আপুনি বৰ্তমান এইখিনি কাম কৰিয়ে আছে আৰু আপুনি ৰাইজক ক'লে যে যদি মানে বনৰীয়া মৌ চৌ থাকে তেনেহ'লে আপুনি তেওঁলোকক প্ৰিজাৰ্ভ কৰি লৈ আহি পেলাই ইয়াত ভাল কামত আপোনালোকে ইউজ কৰিব বা যদি কোনোবাই কয় যে মই কৰিম বুলি ভাবিছোঁ আপোনালোকে সহায় কৰিব ঠিক আছে এতিয়া দাদা ফিউচাৰ প্লেনিংটো কি ভাবিছে আপোনাৰ মানে ফিউচাৰ কিবা এটা চবৰে প্লেনিং থাকে যে আমুকটো কৰিম তামুকটো কৰিম তেনেকুৱা আপুনি কিয় ভাবিছে মানে কি হয় আমাৰ প্লেনটো এইটোৱে যে আমাৰ লেখীয়াকৈ আৰু 10জন নিবনুৱা ওলাই আহক তেওঁলোকে তেনেকুৱা ফাৰ্ম গঠন কৰক আমাৰ অসমৰ প্ৰডাকশ্যন যাতে আমি অন্যান্য ৰাজ্যলৈ নিব পাৰোঁ বা ভাৰতৰ বাহিৰলৈও যাতে নিব পাৰোঁ সেইটোৱে আমাৰ উদ্দেশ্য আচ্ছা আৰু মানে নেচাৰেল যিটো আমাৰ মৌ সেইটো যাতে আমাৰ বাহিৰতো যাব পাৰে যিহেতুকে আমাৰ এতিয়া ধৰক এইটো আপুনি ক'লেই যে মাৰ্কেটৰ নিচিনাকৈ ওলাবলৈ গ'লেতো বাৰ্ষ্ট হৈ যাব তো একদম নেচাৰেলি মানে যাতে গোটেইখনতে আমি স্প্ৰেড কৰিব পাৰোঁ নহয় জানো সেইটো কাৰণে আমি সকলোৱে মানে ওলাই আহিব লাগিব আৰু যিহেতুকে মই দেখিছোঁ যে এই বিজনেছটো বৰ বিশেষ মানে বেছিকৈ বিশেষ খৰচ নাই কাৰণ 3000 টকাত আৰম্ভ হৈ যায় আৰু প্ৰফিটো ধুনীয়া আছে তো এতিয়া যদি আপুনি চাব যে বাকীবোৰ ফাৰ্মিং যদি কৰিবলৈ যায় বহুত বেছি ইনভেষ্টমেণ্ট লাগি যায় আজি এজনে যদি কোনোবা এজনে কুকুৰা ফাৰ্ম এখনকে খোলে তাতে আপোনাৰ 20-30 হাজাৰ টকা তাতে গুচি যায় তাৰখনলৈ এইটো যদি 3000 মান টকাত মানে ইয়াতো আৰু এটা কথা এতিয়া ধৰক আপুনি গৰু এজনী পোহক ৰাতিপুৱা গধূলি দুপৰীয়া তাইৰ লগত লাগিব
গোবৰ পেলোৱা দানা দিয়া খেৰ দিয়া এটা মানুহ দিনটো লেবাৰ লাগি থাকিব আপুনি ইয়াত এই মৌ বাঁহটো আনি বাৰীৰ কোনোবা এটা চুকত থৈ দিয়ক বা পিৰালি চুকত থৈ দিয়ক সময়মতে আপুনি এই মৌটোক সাধাৰণতে আপোনাৰ ছেভিংছ বেংক বুলি কোৱা হয় মৌ বাঁহটোক এটা ছেভিংছ বেংক মানে আপুনি সময়ত প্ৰডাকশ্যন লওক ইনকম লওক আপুনি যেনেকৈ বেংকত 1 লাখ টকা হৈছে মাহেকত বোলে তাৰপৰা 2000 টকা এটা আপোনাৰ সুদ পাইছে আপোনাৰ সেইটো জমা হৈ গৈছে ঠিক তেনেকৈ মৌ বাঁহো ঠিক তেনেকুৱা এটা ছেভিংছ বেংক বুলি কোৱা হয় বহুত ভাল কথা দাদাই কৈছে আচ্ছা ঠিক আছে এতিয়া মই তেওঁৰ ফিউচাৰ প্লেনিংটো বাৰু অলপ গম পাইছোঁ তো দাদা আপোনাৰ বহুতো চাৰ্টিফিকেট আছে বুলি কৈছিলে সেইখিনি মই স্ক্ৰীনশ্বট হিচাপে আপোনালোকক ফটো হিচাপে দেখাই দিম আৰু আপোনাৰ যিখিনি মৌ আছে আমি চাবগৈ পাৰিম মই আপোনালোকক দেখাই দিম তো আৰু আপুনি আমাৰ ভিউৱাৰ্ছক কিবা ক'বলৈ বিচাৰিব নেকি যদি ক'ব বিচাৰে ৰাইজ ওলাই আহক আৰু এইবিলাক শিকক কাম কৰক হয় নিজে মানে এষ্টাব্লিছমেণ্টটো নিজে লৈ ল'ব লাগে এতিয়া যিটো সময়ত ধৰক জবৰ কাৰণে মানুহ পূৰা ঘূৰি ফুৰিছে মই ভাবোঁ সেইটো নকৰি নিজৰ এটা ব্যৱসায় আৰম্ভ কৰাটো ভাল আৰু এইটো এটা বহুত মানে ভাল ব্যৱসায় কম ইনভেষ্টমেণ্ট লেবাৰ নাই প্ৰথম কথা লেবাৰ নাই আপুনি বোলে অন্য জীৱ জন্তু বা ফাৰ্ম এখন খুলিলে যিমান লেবাৰ দিব লাগে ইয়াত লেবাৰ নাইতো আপুনি 5 দিনত 4 দিনত আপুনি এবাৰ এনেই চকু ফুৰাই চাওক ঠিকে আছে আপুনিতো চুই মেলি থাকিব লাগে 1 ঘণ্টাও নালাগে কাম কৰোঁতে আৰু যদি মই এইটো প্ৰথম সুধি লৈছোঁ পাহৰি গৈছিলোঁ সুধিবলৈ যদি ধৰক কোনোবাই ষ্টাৰ্ট কৰিলে ব্যৱসায়টো তো তেওঁলোকক আপুনি ফুল ছাপোৰ্ট মানে ধৰক যেনেবাকৈ তেওঁলোকে চুবলৈ ভয় কৰিছে বা কিবা এসপ্তাহ মূৰত 2 সপ্তাহ মূৰত আপুনি তেওঁলোকক গৈ পেলাই চাই মেলি দিব আমিতো ফিল্ডত ঘূৰিয়ে ফুৰোঁ য'ত মই আপোনাক আগতো কৈছোঁ মই আজি লকডাউনৰ আগে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিতো প্ৰশিক্ষণ দি থৈ আহিছোঁ আৰু গোলাঘাটতহে বহুতকেইটা প্ৰশিক্ষণ দিছোঁ আমি কোনোবাই নোৱাৰিলে আকৌ যাওঁ গৈ পেলাই তাত শিকাই মেলি থৈ আহোঁগৈ আমি প্ৰেক্টিকেলো কৰাই দিওঁ সাহসো আনি দিওঁ মানে দাদাহঁতে সম্পূৰ্ণ চব কামেই কৰি দিয়ে মুঠতে এটাই কথা হ'ল কি আপোনালোকে মৌ বাঁহটো সাজিব লাগে ঘৰত ৰাখিব লাগে বাকীখিনি চব দাদাহঁতে কৰিয়ে দিব নহয় জানো বাকচো বিক্ৰী কৰোঁ আমাৰ এখন বাকচ বিক্ৰী হয় ঠিক আছে বাকচ এটা কিমান মান এতিয়া 1700 এটা বাকচৰ দাম 1700 টকা ঠিক আছে বাকী আপোনাৰ 3000 টকা পৰে সেই মৌটো আপোনালোকে দিব আপোনালোকে দিব ঠিক আছে এইটো বহুত ভাল কথা তেন্তে আজি এই অনুষ্ঠানটো দাদাৰ পৰা বহুতো কথা জানিবলৈ পালোঁ দাদা আপুনি আমাক এইকণ সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু যদি এই ভিডিঅ'টো আপোনালোকে ইমানকণলৈকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব চেনেলটো যদি প্ৰথম পাইছে ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত শ্বেয়াৰ কৰিব আমি এতিয়া যাওঁ আপোনাৰ মৌখিনি ভালকেনে চাই আৰু চব মৌ ওচৰলৈ যাবলৈ হ'লে এনেকৈ ছেফটি গাৰ্ড পিন্ধি ল'ব লাগিব এওঁটোৰ বাৰু এক্সপিৰিয়েঞ্চ আছে আমাৰ যাতে একো নহয় মুখত যাতে মাৰিব নোৱাৰে সেইটো কাৰণে দাদাই পূৰা ছেফটি গাৰ্ড এটা পিন্ধাই দিছে আমাক সেইটো কাৰণে এতিয়া একো টেনশ্যন নাই মোৰ ওচৰত আমি ঘূৰি আছোঁ দিগদাৰ নাই এইটো টুপিটো মৌ বাকচৰ টুপি এইখন হ'ল ভিতৰ কভাৰ মানে ইনাৰ কভাৰ তাৰপিছত এইটো হ'ল আপোনাৰ মধু কক্ষ বা শনি চেম্বাৰ এইটো হ'ল শিশু কক্ষ বা ফুড চেম্বাৰ আৰু এইখন হ'ল তুলিপিৰা এইখন হ'ল কুইন গেট আৰু এই পজিশ্যনটো এইখনৰ হয় প্লেটফৰ্ম হয় এইটো যে মানে খাদ্য সংকট যে তাহাঁতৰ প্ৰডাকশ্যনটো ইয়াত হয় আপোনাক দেখাই দিছোঁ ইয়াত প্ৰডাকশ্যনটো আচ্ছা এতিয়া আপোনাৰ ৰসটো নাই বগে বাৰিষা ছিজনতে ফুড চুটবিলাক নাইতো প্ৰডাকশ্যনটো ইয়াতে হয় চাকু অকণ বেয়া হৈছে দেখি নাহিব এইটো ছিজনৰ ৰসটো নাই কাৰণে চাকু শুকাই যায় কাৰণে চাকু অকণ বেয়া হৈ যায় এইবিলাক এইটো ৰসৰ পাতটো এইটো শনি চেম্বাৰ বুলি কোৱা হয় অসমীয়াত মধু কক্ষ মধু মানে মৌ ইয়াতে মৌ প্ৰডাকশ্যন হয় আমি এনেকৈ 3টালৈকে যাব পাৰোঁ 3টালৈকে আমি যাব পাৰোঁ এনেকৈ 3টালৈকে যাব পাৰোঁ এটা আপোনাৰ 1.5 কেজি ওলায় এটা চেম্বাৰ মিনিমাম তাৰমানে 4.5 কেজিলৈকে পাব তাৰ পৰা মানে ৰসখিনি এনেকৈ ইয়ালৈ গুচি যায় ন এইখন কুইন এক্সক্লুডাৰ চিট যে মই মাজতে বন্ধ কৰি দিছিলোঁ এইখন চালি মানে জানিছিল বুলি কোৱা দেখাইছোঁ মই মৌ অলপ আছে দেই মৌ এতিয়া কমি যায় এইটো সময়ত বহুত মৌ থাকে এনেকৈ 3টা চেম্বাৰ থাকে এইবোৰ চব মৌ কণী হয় পোৱালি হয় মৌ পোৱালি ন পোৱালি এই চিটবোৰ খুলি দিলে আপোনাৰ মই দেখাই দিছোঁ এটা পোৱালি আছে ইয়াত এইবোৰ পোৱালি দেখিছেনে মই ধৰি পাইছোঁ কেমেৰাত কিমানটো ওলাইছে নাজানো মই ধৰি ইয়াত ফুটাৰ ভিতৰত মানে এইবোৰ পোৱালি চব সেইবোৰ গম পাইছোঁ ইয়াৰ ভিতৰত এটা পোৱালি আছে এইবোৰ যিমান চিট লাগিছে পোৱালি ৰাণী মই দেখুৱাই নাই ৰাণী ইয়াত এইখন চাপত নাম দেখাম বাৰু ৰাণী থাকে ন এইটো যিহেতু খাদ্য সংকট কাৰণে অকণ কমি যায় মোৰটো
এইজনী ৰাণী চক মই গুৱাহাটী চক এইজনী ৰাণী এইজনী ৰাণী ৰাণী মানে বাকীবোৰতকৈ দেখিবলৈ অলপ বেলেগ পকৰটো দীঘল দীঘল অকণমান ক'লা একচুৱেলি ক'লা নহয় নেভি ব্লু কালাৰটো নেভি ব্লু ধৰি পাইছে নাই ধৰি পালোঁ মই ধৰি পালোঁ আচ্ছা বাকীখিনি বাকীটো আপোনাৰ অলপ ব্ৰাউন বাকীখিনি আপোনাৰ খাকী কালাৰ খাকী আৰু ক'লা এনেকৈ লাহে লাহে কাটি আঁতৰাই দিলোঁ ধৰক এনেকৈ কটাৰী একদম পাতলাকৈ কাটি ইয়াত যেতিয়া ৰসটো সোমাই থাকিব এনেকৈ থৈ দিলে বালিটো মই ইয়াতে দেখাইছিলোঁ বালিটো এনেকৈ ঘূৰাই দিলোঁ এনেকৈ ঘূৰাই দিলে ৰসটো ইয়াত পৰি যাব অঁ সেই চাইডৰখিনি ইফালে পৰি যাব আকৌ লুটিয়াই পেলাই আকৌ অঁ অঁ মই কৈছিলোঁ প্ৰথম এনেকৈয়ে আমি কাটিব আৰম্ভ কৰিব প্ৰথমতে এশ পৰা ইনভেষ্ট কৰিবৰ প্ৰয়োজন নাই হয় হয় ন অৰিজিনেল মৌ হে এইবোৰ কেজি কেনেকৈ হয় কেজি এনেই গোটেইখনতে 600 টকা আমাৰ ইয়াত মই কিন্তু 500কৈ বিকো কাৰণ মোৰ খৰচ নাই আচ্ছা আপুনি 500কৈ বিকে তো আপুনি মানে ইয়াত দিব পাৰে মানুহক হয় নহয় আমাৰ বিকি আছে আপুনি বঢ়িয়া আকৌ এয়া আপোনাৰ ঘৰতে ওলোৱা মানে এইটো যে আপোনাৰ কেজি কিমানমান হ'ব চাগে আচ্ছা মানে এইটো যদিও জুলীয়া ই মানে লিটাৰ নহ'ব কেজি চিষ্টেম আচ্ছা আচ্ছা আৰু আমাৰ দাদাই আমাক মৌ খাবলৈ দিছে সেই খাই লওঁ অকণমান টেষ্ট কৰি কৈ আছোঁ আপোনালোক মজা